Hello guys, welcome back to my YouTube channel. So guys, আজি হৈছে কাতি বিহু। সব পোন প্ৰথমে আপোনালোক সকলোলৈ মোৰ ফালৰ পৰা কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন যাচিলো। সো কাতি বিহু বুলি গলে তো খেতি পথাৰ এনেকুৱা মেন, কিন্তু আমাৰ পিনে একো খেতি পথাৰ এনেকুৱা একো নাই। সৰুতে আছিলে মানে দেখিছিলো, সৰুতে এনেকুৱা কাতি বিহু বুলি ক'লে মানে পথাৰত পূজা দিব চাকি জ্বলাব গৈছিলো, কিন্তু এতিয়াতো একো নাই। সো সেইটো কাৰণে আমি নিজৰ ঘৰতে ৰাস্তা পদূলিত যিখিনি যেনেকৈ পাৰো তেনে যিখিনি চাকি বন্তি জ্বলাব পাৰে আমি সেইখিনি জ্বলাই পেলাই এনেকৈ কাতি বিহু পালন কৰোঁ। সো খেতি পথাৰ থাকিলেতো মানে ভাল লাগিল হয়, আৰু এতিয়া যিহেতু নাই সেইটো কাৰণে আমি ঘৰতে পালন কৰোঁ কাতি বিহু। মানে ঘৰতে কলদনা কাটি তেনেকুৱা কুমলীয়া তামোল পাণ কাটি যিখিনি যেনেকৈ পাৰোঁ তেনেকৈ আমি ঘৰতে পালন কৰোঁ কাতি বিহু। সো সেয়ে মানে মই কেনেকৈ চাকি জ্বলাওঁ কি জ্বলাওঁ সেয়া দেখাই আছোঁ আপোনালোকক, আৰু মই চাকি জ্বলাই পেলাই মই এঠাইলৈ যাম। সো সেয়ে মই তাত মই আপোনালোকক গৈ পেলাই দেখাইছোঁ মই ক'ত যাম। আৰু গাইজ মেইন থিংটো হৈছে ব্লাউজটো। তো গাইজ মই এই ব্লাউজ নিজেই চিলাইছোঁ, মানে একো ডিজাইনিং তেনেকুৱা একো নহয়, চিম্পলে হয় যে চিম্পল ব্লাউজ। তথাপিও মানে চিম্পল হ'লে নিজে চিলাই পিন্ধাৰ বস্তু মানে অকণমান অনুভৱটো বেলেগ, যিহেতু মই নিজেই চিলাই পিন্ধিছিলোঁ। মানে কেতিয়াও ভবা নাছিলোঁ যে মই নিজে ব্লাউজ চিলাই মানে নিজে চিলাই পিন্ধিব পাৰিম বুলি। চ' এই আনএক্সপেক্টেড মই মানে চিলাব পৰা হ'লোঁ। চ' সেইটো কাৰণে 10-12দিনমান কাটিঙত গৈছিলোঁ, গৈ পেলাই মানে তাত একো মানে এনেকুৱা নিশিকিলোঁ। মই ডিজাইনিং মই ডিজাইনিঙলৈকে গৈ নাপালোঁৱে, জাষ্ট মই কাটিংখিনি শিকিছিলোঁ, চিম্পল কাটিংখিনি। চ' সেয়া শিকি পেলাই মানে ঘৰতে ট্ৰাই কৰি পেলাই ঘৰতে এতিয়া মই যিখিনি মানে চিম্পল যেনেকুৱা ব্লাউজ তেনেকুৱা চিলাব পৰা হৈ গ'লোঁ। চ' এয়া নিজে চিলাই পিন্ধা ব্লাউজ গাইজ, অনুভৱটো বেলেগ। চ' এয়া গাইজ, চ' চাই থাকিব মই কেনেকৈ চাকি জ্বলাওঁ আৰু ক'ত যাওঁ কি কৰোঁ। চ' এয়া মায়ে মন্দিৰত জ্বলালে। চ' মই মানে চালনীত এনেকৈ চাকি তামোল পাণ তাৰপিছত প্ৰসাদ আৰু দনা এইবিলাক মই কাপোৰ পিন্ধাৰ আগতে ৰেডি কৰি লৈছিলোঁ। মানে এইবিলাক ৰেডি কৰি লৈ পেলাইহে মই মেখেলা চাদৰযোৰ পিন্ধিছোঁ। চ' এয়া মই ৰেডি কৰি থোৱাই আছিলে, আৰু এতিয়া মই এই কলদনাত দেখিছেনে, এই কলদনাত মই এতিয়া সজাম। অলপ অলপ প্ৰসাদ দিম, তাৰপিছত ফুল দিম, ফল মূল দিম, আৰু কাটি থোৱা তামোল পাণ এইবিলাক দিম। চ' এনেকৈ দনাত মই সজাই ল'ম অলপ অলপকৈ, সকলো বস্তু অলপ অলপকৈ দিম আৰু মানে ইমান বেছি নিদিওঁ। চ' এয়া মেইন থিংটো হৈছে তামোল পাণ। মানে কোৱা হয় আৰু আজি কাতি বিহুত কুমলীয়া তামোল পাণ ভগৱানক দিয়াৰ পিছত আমি মানুহে খাব পাৰোঁ বুলি কোৱা হয়। চ' এয়া মোৰ সজোৱা হৈ গ'ল। এয়া তামোল পাণ দিছোঁ, কল দিছোঁ, কুঁহিয়াৰ মানে এনেকুৱা যিখিনি আছিলে সেইখিনি অলপ অলপ দিলোঁ, আৰু ফুল চুল দিলোঁ। চ' এয়া মোৰ সজোৱা হৈ গ'ল, দেখিছেনে ইমান ধুনীয়া লাগিছে। চ' এয়া গাইজ সৰু সুৰাকৈ। চ' এতিয়া মই মানে চাকিখিনি চালনীত তুলি লৈ পেলাই মই ঘৰৰ চুকে কোণে দিম। এয়া মই ফাৰ্ষ্ট দিলোঁ আমাৰ পাকঘৰত মাইনা, যিটো মাইনা বুলি কোৱা হয়, মাইনাত দিলোঁ। তাৰপিছত আমি মানুহে থকা ৰুমত মানে ৰুমে ৰুমে দিম, আৰু চুকে কোণে এয়া মই মাহঁতৰ ৰুমত দিলোঁ এনেকৈ কোণত। চ' এই মানে আমি এনেকৈয়ে জ্বলাওঁ, মানে খেতি পথাৰটো নাই আমাৰ ইপিনে। চ' সেইটো কাৰণে আমি ঘৰে ঘৰে চুকে কোণে যিমান পাৰোঁ যিখিনি জ্বলাব পাৰোঁ আমি সেইখিনি জ্বলাওঁ। এয়া মই আহিছোঁ এবাৰ মোৰ ৰুমত জ্বলাবৰ কাৰণে। গাইজ মোৰ ৰুমটো একদম মানে কাপোৰ ইফাল সিফাল হৈ গৈছে, এইটো ইগন'ৰ কৰিব আপোনালোকে, যিহেতু মানে ইমান এইকেইদিন কাপোৰ চিলাই আছোঁ। চ' সেইটো কাৰণে একো চিজিল কৰিব পৰা নাই ঘৰবিলাক। চ' সেয়া মোৰ ৰুমতো এতিয়া দিয়া হৈ গ'ল। চ' মোৰ ৰুমত দিয়াৰ পিছত এতিয়া মই বাহিৰত মানে পিছফালে দিব গ'লোঁ। চ' এই মই পিছফালেও দিলোঁ। তাৰপিছত মানে বাহিৰত মানে যিখিনি পাৰোঁ সেইখিনি দিওঁ আৰু চুকে কোণে। এয়া বাহিৰত দি অহাৰ পিছত আকৌ মই বাৰান্দাত দুই চাইডে দুটা চাকি দিলোঁ। এয়া বাৰান্দাত মই দি আছোঁ এতিয়া। চ' বাৰান্দাত দিয়া হোৱাৰ পিছত মই মানে এতিয়া এবাৰ ৰাস্তাৰ পিনে গৈ চাম। ৰাস্তাত মায়ে দিছে, মই দিয়া নাই। চ' এয়া আমাৰ মন্দিৰ হোৱাই নাই, আৰু এয়া মই ৰাস্তাৰ পিনে আহি দেখিলোঁ যে মায়ে ৰাস্তাত দুটা অলৰেডি দি থৈ দিছে। চ' মই এইটো কাৰণে ৰাস্তাত নিদিওঁ, আৰু যিহেতু মায়ে দিছে। চ' এই গাইজ সৰু সুৰাকৈ সেনেকৈ চাকি বন্তি জ্বলাওঁ। তো গাইজ আৰু মানে এতিয়া মই এইকেইদিন ভিডিঅ' নিদিয়াৰ ৰিজনটো হ'ল এইটো, মানে এইকেইদিন কাপোৰ চিলাই বহুত পৰিছে। চ' সেইটো কাৰণে মই ভিডিঅ' বনাব পৰা নাই। আৰু মই যিহেতু আপোনালোকক কৈছোঁ ফাৰ্ষ্টতে যে মই এঠাইলৈ যাম, চ' সেইটো কাৰণে মই মানে দুযোৰ কাপোৰ আছে মোৰ দিবৰ কাৰণে। চ' যিহেতু মই সেইপিনে যাম, সেইটো কাৰণে মই ভাবিলোঁ যে কাপোৰ দুযোৰ মই একেবাৰে দি যাম। আৰু কাপোৰ দুযোৰ মোৰ চিলাই থোৱা আছিলে আগৰে, কিন্তু মই ইস্ত্ৰি দিয়া নাছিলোঁ। চ' এই ইস্ত্ৰি অলপ দিলোঁ, ইস্ত্ৰি দিয়াৰ পিছত এতিয়া মই কাপোৰখিনি একেবাৰে লৈ যাম, যিহেতু মই যাম। চ' সেইটো কাৰণে মই মানে কাপোৰখিনিও একেবাৰে দি থৈ যাম। এয়া মই কাপোৰ দুযোৰ পেকিং কৰি লৈ ল'লোঁ, মই যাওঁতে দিম। চ' গাইজ মই এতিয়া ডিৰেক্টলি য'ত যাম বুলি কৈছিলোঁ আপোনালোকক, চ' সেই ঠাইত গৈ ডাইৰেক্ট লগ পাই আছোঁ। চ' গাইজ ভাগৰে লাগি গ'ল আৰু ওলাওঁতে।
আৰু গাইজ মই এতিয়া আপোনালোকক য'ত আহিম বুলি কৈছিলোঁ মোৰ সেয়া হৈছে বাৰ ঘৰ। চ' মই কাতি বিহু বুলি এপাক মানে বাৰ ঘৰলৈ আহিলোঁ আৰু বাৰ ঘৰত আহি পেলাই এই ফুলজোপা যে ইমান ধুনীয়া লাগে চাওকচোন, ইমান ধুনীয়া মানে আহিয়ে সিহঁতৰ ৰুমৰ সন্মুখত এই ফুলজোপা আছে। চ' বহুত ধুনীয়া লাগে। আৰু এতিয়া মই বাহঁতৰ ৰুমত সোমালোঁ। চ' গাইজ বাক দেখিছেনে মানে ফোন চোন নকৰাকৈ আহিছোঁ যে, আৰু মাতিছিল আবেলিৰ পৰা, কিন্তু মোৰ বহুত বেছি দেৰি হৈ গ'ল। চ' সেইটো কাৰণে মোক মানে বায়ে পাত্তাই দিয়া নাই। চ' মই নিজেই আহিলোঁ, তাৰপিছত মই নিজেই বহিলোঁ। আৰু এয়া গাইজ বায়ে মানে মোৰ বহুত দেৰি হৈ গ'ল অহাত। চ' সেইটো কাৰণে মোক একো পাত্তাই দিয়া নাই, সেইকাৰণে মই নিজে বহিলোঁ। চ' এতিয়া নিজে বহাৰ পিছত মানে মই এতিয়া বাক সুধিলোঁ যে আমাক কি খাব দিব বুলি। এতিয়া বায়ে কি কৈছে শুনকচোন আপোনালোকে। আলহী আহিলে কি দিয়ে ফাৰ্ষ্টতে? তহঁতে নাখায় আৰু কচোন। মই কি ক'ম, নাখায় বুলি ক'লে মই জবৰদস্তি কৰিব নোৱাৰোঁ ন। আলহী ফাৰ্ষ্ট আহিলে পানী দিব লাগে, তাৰপিছত চাহ দিব লাগে, তাৰপিছত এতিয়া বিহু যিহেতু চব প্ৰসাদ দিব লাগে। আমাক সোধে দেখোন আৰু কি কয় কি খাবি বোলে তহঁতে আলহীয়ে নহয় বোলে। তহঁতে আলহীয়ে নহয়। তোমালোক ঘৰৰ মানুহ। তো এতিয়া বায়ে মানে ঘৰৰ মানুহ বুলি কৈ পেলাই চাহ বনাই দিলে। চ' আমি এতিয়া চাহ খাই আছোঁ এনেকৈ। চ' চাহ তাহ খোৱাৰ পিছত বায়ে মানে কাপোৰ ৰাখিছিলে পূজাৰ কাৰণে। চ' সেইটো কাপোৰযোৰ দেখালে। এয়া মই বাৰ কাপোৰ চাই আছোঁ, মোৰ নহয় দেই গাইছ, বাৰহে হয়। চ' এয়া বায়ে মানে কাপোৰ দেখালে, আৰু আমিতো এতিয়া ছোৱালী মানুহ, চ' কাপোৰ কানি চোৱাটো মানে ভাল পাওঁ আৰু চাই, নতুন কাপোৰ কানি। যে বাৰ কাপোৰবিলাক দেখুৱালে, মানে তাই পূজাৰ তাৰ মাদাৰ ইন ল' আনি দিছে। চ' সেয়া মোক দেখালে, আৰু এয়া বায়ে চুৰিদাৰ লৈছে। চ' চুৰিদাৰ দেখালে। চ' এই গাইজ অকণমান কাপোৰখিনি চালোঁ বাৰ। তাৰপিছত আৰু এইযোৰ ব্লাউজটো দেখিছেনে বায়ে লৈ থকা, এই ব্লাউজ মানে এইযোৰ মেখেলা চাদৰ ছেট মানে আমাৰ মাৰ কাৰণে পঠাইছে বায়ে, মানে বায়ে চিলাই থৈ দিছিলে। চ' আৰু এতিয়া মই গাইজ সদায় এজ ইউজুৱেল মই মানে কিবা মেখেলা চাদৰ দেখিলে এনেকৈ নিজৰ গাত লৈ পেলাই বহুত ভাল পাওঁ চাই। চ' এয়া মই বাৰ কাপোৰযোৰো এনেকৈ গাত লৈ চালোঁ। চ' এয়াই আছিলে গাইজ আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে দেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। চ' জল্দি 1K কৰি দিয়ক আৰু গাইজ প্লিজ।